Hey, hello everyone, namaskar and welcome back to my YouTube channel again. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। So a very good morning to all of you. I am very excited to tell you that যে মই এটা লং ট্ৰিপত গৈ আছো, ঠিক আছে? লং মানে ইমানো বেছি লং নহব, আপোনাৰ 5-6 দিন মানৰ হ'ব। আৰু এইবাৰ মই ট্ৰিপটো মোৰ ফ্ৰেণ্ডছৰ লগত নহয় গৈছো, মই মোৰ মাৰ লগত। ভিডিও আহি থাকিব, তো ষ্টে টিউন। এণ্ড ভিডিও অহাৰ আগতে আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো মই অলৰেডি ক'লোৱে যে মোৰ লগত মা যাব। তো মই মাৰ লগত আগতে ট্ৰিপত গৈছোঁ যদিও মানে ফাৰ্ষ্ট টাইম মই শ্বুট কৰি যাবৰ কাৰণে চেষ্টা কৰিম। তো আমাৰ প্ৰমিনেণ্ট প্লেচ হ'ব মাজুলী টিলিঙা মন্দিৰ, তাৰপিছত ডিব্ৰুগড় জগন্নাথ মন্দিৰ, তাৰপিছত শিৱসাগৰৰ যিখিনি প্লেচ আছে তো কিবা কিবি থাকিব আৰু আপোনাৰ মহামৃত্যুঞ্জয় মন্দিৰ। ফাৰ্ষ্টতে আমি মহামৃত্যুঞ্জয় মন্দিৰে যাম। তো আপোনালোকে এই মেপখনত দেখা নিচিনাকৈ আমি গুৱাহাটী হৈ নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি আমি ৰাতি গৈ পাম শিৱসাগৰ। শিৱসাগৰত এক ৰাতি থাকি পিছদিনা শিৱসাগৰ দৰ্শন কৰি আমি তিনিচুকীয়া যাম। তিনিচুকীয়াৰ পৰা উভতি আহি ডিব্ৰুগড় দৰ্শন কৰি আমি এনেকৈ বগীবিল ব্ৰিজ হৈ আমাৰ ফাইনেল ডেষ্টিনেশ্যন মাজুলীলৈকে যাম। নাও আই উইল শ্ব' ইউ মাই পেকিং, ঠিক আছে? একচুৱেলি মোৰ কালি কৰা নহ'ল আৰু এবাৰ বজাৰতো যাব আছে, কিবা কিবি ল'ব আছে, একদম মানে এণ্ড টাইমত কিছুমান বস্তু ৰৈ যায়। তো এনিৱে ओके फाइनली आई एम रेडी। मोर पेकिंग सेकिंग हल और ये मोर फाइनल आउटफिट ये चाई लग। तो हाउ एम आई लुकिंग यू कैन टेल मी एट कमेंट सेक्शन। माने बेलेग एको प्रॉब्लम नाइ, किन्तु ये नतुनके परा गरमটোহে माजे माजे माने असह्य सृष्टि কৰিব পাৰে। আৰু এতিয়া আমি একদম ফাইনালি ৰেডি, বেগ চেগ আগফালে লৈ লৈছোঁ, মা আৰু মই একদম ৰেডি হৈ গৈছোঁ। এতিয়া বাছখন আহিব আৰু কিমান 10-15 মিনিটছৰ ভিতৰত বাছ আহিব। তো তাৰপিছত বাছত উঠিম আৰু ভিতৰত লগ পাম। তো এই এচি বাছখনতে আমি 4-5 দিন গোটেই উজনি অসমখন ঘূৰিম। আৰু মই নিজকে একবাৰ চাই লৈছোঁ, যিমান যি হ'লেও লং ট্ৰিপত যাম না, তো দাড়ি চাৰি কাটি আহিলোঁ, ঠিকে আছে নে নাই। আৰু গাড়ী এতিয়া ফুল টেংকি তেল ভৰাই ল'লে। মাজতে আৰু এটা কথা কৈ দিছোঁ, এইখন পাব্লিক বাছ নহয়, আমাৰ গাঁৱৰ পৰাই ভাড়া কৰা এখন বাছ, আৰু বাছখনো আমাৰ গাঁৱৰে দিয়কচোন। প্ৰথম অৱস্থাত মোৰ কাৰণে জাৰ্ণিটো অলপমান বৰিঙে আছিল, সেই বৰিঙে লাগি আছে। ভিডিঅ' পিছলৈ ইণ্টাৰেষ্টিং হ'ব গৈ আছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আমাৰতো বাৰু গৈ পাওঁতে 4.5 ঘণ্টামানেই লাগিল, কিন্তু মই আপোনালোকক 3 মিনিটতে আনি দিলোঁ দিয়কচোন। গতিকে ভিডিঅ'টো এটা লাইক কৰি দিব। অ'কে 4.5 আৱাৰ পিছত আমি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। বহুত আগৰ পৰা শুনি আছিলোঁ, যেতিয়া বনাইছিল তেতিয়াৰ পৰা মানে মই প্লেন কৰি আছিলোঁ অহাৰ কাৰণে, কিন্তু লাইক এইবিলাক বস্তুত এনেকুৱা থাকে য'ত মানে যেতিয়া মাতে তেতিয়াহে যাব পাৰি। তো এজ ইউ কেন চি ইন ফ্ৰণ্ট অফ মি the huge shivling. মই বাছত উঠাৰ পিছত আৰু মই বেছি ভিডিঅ' বনোৱা নাই, কাৰণ মই এনেই মানে ট্ৰেভেলখিনি দেখাই ভিডিঅ'টো দীঘল কৰিব বিচৰা নাছিলোঁ। তো 4.5 ঘণ্টাৰ পিছত জাৰ্ণি কৰি আমি অৱশেষত আহি পালোঁ মহামৃত্যুঞ্জয় টেম্পল। আৰু ইয়াত সোমাই কি ইমান এটা স্পিৰিচুৱেল ভাইব এটা মোৰ ভিতৰত আহি গৈছে, লাইক আই কাণ্ট এক্সপ্লেইন। তো যি কি নহওক আহি ভিতৰত পালোঁ। ভিতৰত গৈ ইমান মানে ভাল লাগিছে, আৰু চাৰিওফালে একদম আপোনাৰ চিত্ৰাংকন কৰা আছে। মানে আমাৰ কি প্লেন আছিল, ইয়াত আৰতি হয়, তো সেই আৰতিটো আমি মানে পুৱাকৈ অহা প্লেনিং আছিল, সেইকাৰণে আমি আফটাৰনুন ওলাইছোঁ তাৰ পৰা। তো ইয়াত ভিতৰত চাই আহিলোঁ, ভিতৰত মানে কেমেৰা এলাও নকৰে, বাট মই তথাপিও অলপমান লৈছোঁ। তো বাৰু আপোনালোকে জানেনে যে মহামৃত্যুঞ্জয় মন্দিৰটো অসমতে কিয় স্থাপন কৰা হৈছে বা কিয় এইটো ইয়াতে প্ৰসিদ্ধ? আচলতে বহু হাজাৰ বছৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই এই স্থানতে লিংগ প্ৰতিষ্ঠা কৰি মৃত্যুঞ্জয় মহাবিদ্যা প্ৰয়োগেৰে মৃত্যুঞ্জয় আৰু মৃত সঞ্জীৱনী শক্তিৰ সৃষ্টি কৰিছিল। সেইকাৰণে এইটো অসমত মানে প্ৰসিদ্ধ আৰু ইয়াতে স্থাপন কৰা হৈছে। মই যদি ভুল দেখা নাই, এইটো চাগে মৌজালে হ'ব এইকেইখন। জাষ্ট ৱাও,
হোৱাট এ গ্ৰেট কম্বিনেশ্যন অফ আৰ্কিটেকচাৰ, চিভিল ইঞ্জিনিয়াৰিং, কনষ্ট্ৰাকশ্যন টেকন'লজি, তাৰপিছত ইলেক্ট্ৰিচিটি আৰু অভিয়াছলি স্পিৰিচুৱেলিটিটো আছে। ইমান ধুনীয়াকৈ মহামৃত্যুঞ্জয় টেম্পলটো সাজি তুলিছে আৰু মানে যেনেকৈ বনাইছে চাৰিওফালৰ পৰা মানে মানুহ আকৰ্ষিত কৰিব পৰা মানে ক্ষমতাটো আছে। এভৰিথিং চব লগ লগাই ইমান ধুনীয়াকৈ মহামৃত্যুঞ্জয় টেম্পলটো সাজি তুলিছে আৰু এনেকৈ বনাইছে যে মানে চাৰিওফালৰ পৰা গোটেইকেইটা পিনৰ পৰা মানে মানুহক আকৰ্ষিত কৰিব পৰা, মোহিত কৰিব পৰা মানে এটা লুক দিয়া হৈছে। তো যোনে বনাইছিল তেওঁলোকক এ গ্ৰেট থামছ আপ। এণ্ড আৰু মানে এটা আফচোচ ৰৈ গ'ল যে যদি বেলি থাকোঁতে আহি পালোঁ হয় তেতিয়াহ'লে আৰু ভাল ভিউ পালোঁ হয়। বাট একো নাই, ইয়াত মানে ইভিনিং টাইমতো ইমান ধুনীয়াকৈ চাৰিওফালে লাইটিং কৰা আছে, তো মানে একো প্ৰব্লেম হোৱা নাই। অলপ ফটো চটো দুই এখনমান অলপমান মানে বেলেগ আহিব আৰু ইমান ব্ৰাইট নাহিব, তো লাইক যি কি নহওক তো বহুতেই ভাল লাগিছে আহি। এণ্ড ইয়া, ইটছ এ গ্ৰেট প্লেচ টু ভিজিট। তো অসমৰ এখন মুখ্য তীৰ্থস্থান বুলি ক'ব লাগিব মহামৃত্যুঞ্জয় টেম্পল। আৰু মানে মই বহুত লক্ষ্য কৰিছোঁ, বহুত মানে এনেকুৱা প্লেচ কিছুমানত ভিতৰত কেমেৰা এলাউ নকৰে। কিয় নকৰে বুজি নাপাওঁ, কিন্তু আমি বিচাৰোঁ যে ধৰক আমাৰ ঠাইখিনি আমি মানে ভিডিঅ' কৰি যদি মানে এনেকুৱা প্লেটফৰ্মত দিওঁ তেতিয়াহ'লে আমাৰ ঠাইখিনিতো প্ৰমোট হ'ব। তো সেই ভাবি আমি মানে ভিডিঅ' কৰি দিয়া চেষ্টা কৰোঁ। কিন্তু যদি কিবা তেনেকুৱা নিয়ম আছে, ঠিক আছে, আমি সেই নিয়মটো ফ'ল' কৰা উচিত। তো অকল মানে মন্দিৰটোৱে নহয়, ইয়াৰ চাৰাউণ্ডিংখিনিও মানে ইমান ধুনীয়াকৈ লাইটেৰে মানে জাক জমকাই তুলিছে। তো বহুতেই আটক ধুনীয়া। আৰু পিলাৰকেইটা যে কি হিউজ, অনলি পিলাৰ বুলিয়ে নহয় মানে গোটেই মন্দিৰটো বহুতেই হিউজ হয় মানে। তো আৰু মোৰ লগত মানে এটা ৰাতি কি প্ৰব্লেম হয়, ভিডিঅ' কৰি থাকিলে মানে আই নিড টু ফাইণ্ড এ প্লেচ টু শ্বুট। তো য'তে ত'তে কৰিব নোৱাৰোঁ না, কাৰণ অভিয়াছলি কেমেৰাৰ কথা আছে। ৰাতি আন্ধাৰত ক'লা ক'লা দেখিলে ভিডিঅ'টো ভাল নাহিব। তো য'ত পোহৰ পৰি থাকে মই বিচাৰি থাকোঁ মানে ক'ত পোহৰ পৰা জেগা আছে য'ত যাই মই ভিডিঅ' শ্বুট কৰিব পাৰোঁ। তো মই আপোনালোকক ভালদৰে ভিডিঅ' থ্ৰুদি গোটেইখিনি দেখুৱাৰ কাৰণে মই পোহৰ থকা জেগাত যাই অলপ ভিডিঅ' কৰোঁ। আৰু মানে ওপৰত কৰিব নোৱাৰি, ওপৰত পূৰা একদম আন্ধাৰ হৈ আছে, কিন্তু তলত লাইটখিনি আছে ন, তো মই তাৰে ফাইদা উঠাইছোঁ। So yeah, finally here we are at Choraitu Moidam. পুলকতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ঐতিহাসিক ৰংপুৰ মানে এতিয়া শিৱসাগৰ। আৰু এতিয়া উপস্থিত আছোঁ এনেকৈ ব্যৱস্থা আছে। তথাপিও মোৰ আকৌ এবাৰ তৃতীয় মন্থন হৈ আছে আৰু মোৰ মনটো আছে ঐতিহাসিক তলাতল ঘৰ।